কাতি বিহুৰ লোকাচাৰ। কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আহিনৰ শেষ দিনটো আমাৰ লোকসমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জী ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে। এই বিহুৰ সৈতে সাঙৰ খাই আছে আমাৰ জাতীয় কৃষ্টি সংস্কৃতি। অসমীয়া জীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। কৃষিজীৱী জনতাই কাতি বিহুটো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম চেনেহৰ উমেৰে সাৱটি লৈছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস আদি কাতিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে। জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ। মূৰৰ ঘাম মাটিত পেলাই হাড় ভগা পৰিশ্ৰমেৰে খেতিয়কে পথাৰখনত ভুই ৰুই অন্ত কৰে। অন্তৰত হেঁপাহ, এদিনখন গুটিৰে ভঁৰাল ভৰিব, শেষ হ'ব অকালৰ দিন। এই সপোন দেখা খেতিয়কে শৰতৰ বতৰত উৎফুল্লিত হয়। শস্যৰ ফুলে দলে সোণগুটি লাগিবৰ হয়। এনে সময়ত শস্যৰ নষ্টকাৰী কীট পতংগৰো উৎপাত বেছি হয়। পোক পৰুৱা, চৰাই চিৰিকটি, নিগনি, এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে নকৈ ফুলাম হৈ পৰা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে তাৰ বাবে খেতিয়ক সজাগ হয়। শস্যৰ নিৰাপত্তাৰ বাবে বিধি বিধান পালন কৰে। অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰভাৱে পালন কৰি আহিছে। এই মাহতে সৰহভাগ খেতিয়কৰ ভঁৰাল উদং হয়। অভাৱ অনাটনে কৃষক ৰাইজক হেঁচি ধৰে। সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ বাবে বিবিধ নিয়মেৰে পালন কৰি আহিছে। ডাকৰ বচনে কয়, আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী। শস্যৰ সুৰক্ষা আৰু মংগলৰ বাবে মান্ধাতা যুগৰে পৰাই জুইৰ ব্যৱহাৰ হৈছে খেতিয়কৰ শস্য ৰক্ষাৰ প্ৰধান সাৰথি। এই জুইৰ ব্যৱহাৰ ক্ৰমশ পৰিৱৰ্তন ঘটি মাটিৰ চাকিলৈ সলনি হৈছে বুলি অনুমান কৰিব পাৰি। এই মাটিৰ চাকি গছিয়েই তাহানিৰ বৃহৎ জুইকুৰাৰ প্ৰতীক। যিগছি চাকি কাতি বিহুৰ দিনা শস্যৰ পথাৰত ভক্তিৰে জ্বলোৱা হয়। কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ, দুৱাৰ, আলি, পদূলি পৰিষ্কাৰ পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশে চিকুণাই সুন্দৰ কৰি থয়। লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ দুৱাৰ, চোতাল, পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মী দেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে। আহিনৰ শেষ দিনটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়। চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই মচি কাচি নিকা কৰি থয়। কোনোৱে তুলসী ভেটিৰ চাৰিওফালে 4টা কলৰ পুলিও ৰুৱে। সন্ধিয়া এই তুলসী তলৰ উপৰি গোসাঁই ঘৰ, ভঁৰাল ঘৰ, ধাননি পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ ছাগলীৰ গঁৰালৰ সন্মুখত মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয়। আমাৰ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে। আবেলি পথাৰখন চাই অহাৰ নিয়ম, নহ'লে লখিমীৰ আগমন নহয়। ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ কষ্ট হয়। সেয়েহে ঘৰৰ মূল গৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায়। 3খন থুৰীয়া তামোল আগলি কলপাতত আগবঢ়াই ধাননি পথাৰত আয়ে সেৱা লয়। আই লক্ষ্মীক গৃহলৈ আমন্ত্ৰণ জনাই অজ্ঞাতে থকা দোষ ত্ৰুটিৰ মাৰ্জনা বিচাৰে। সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন। পথাৰত ওখকৈ বাঁহৰ যছ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে। ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুড়ি, কল, থুৰীয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লক্ষ্মী আইলৈ বুলি উৎসৰ্গা কৰে। লক্ষ্মী দেৱীৰ সন্তুষ্টিৰ বাবে এনেদৰে কৃষকে এই নিয়ম পালন কৰে। এনেদৰে লক্ষ্মী অহাৰ পথ পোহৰাই তুলিবৰ বাবেই আগতে উল্লেখ কৰা মতে পদূলিমুখ, দুৱাৰমুখ, ঢেঁকীশাল, গোসাঁই ঘৰ আদিত মাটিৰ চাকি জ্বলোৱা হয়।
আই সৰস্বতীয়ে লগ দিয়ক বুলি পঢ়া কোঠাৰ ভিতৰতো মাটিৰ চাকিৰ প্ৰদীপ জ্বলোৱা হয়। সেইদিনা ৰান্ধনি ঘৰো পৰিষ্কাৰ কৰি লখিমী অহাৰ বাট সুগম কৰি ৰখা হয়। সেইদিনা খেতিয়কে চৰু, কেৰাহী, কলহ, ঘটি উদং হৈ থাকিলে লখিমী অসন্তুষ্ট হয় আৰু তেনে লোকৰ কেতিয়াও দুখ নুগুচে। এই কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰি পুৰুষৰ আত্মাই সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। আনহাতে এই পবিত্ৰ সন্ধিয়া শ্মশানতো মাটিৰ চাকি জ্বলাই গৃহস্থই মৃতকৰ পৰা আশীৰ্বাদ বিচাৰে। কাতি বিহুৰ আটাইতকৈ মনোৰম উপভোগ্য অনুষ্ঠানটো হ'ল তুলসী তলৰ গধূলি। আধ্যাত্মিক নীতি নিয়মেৰে ভৰপূৰ এই অনুষ্ঠানত মাহ প্ৰসাদৰ শৰাই নিবেদন কৰি তুলসী দেৱীৰ নাম লোৱা হয়। ধূপ ধূনাৰ সুগন্ধি বতাহত উপঙি থাকে। চুকে চুকুনিয়ে হৰিনামৰ ধ্বনিয়ে আকাশ বতাহ কঁপায়। ল'ৰালিৰ সেই নামবোৰ এতিয়াও আমনি কৰে। তুলসী তুলসী অ আই তুলসী, তুমি গোবিন্দৰ প্ৰিয়া, তোমাক বুজিছ আই অ তুলসী, শান্তি অকণি দিয়া। তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। কাতি বিহুৰ মূল উপাদান স্বৰূপ তুলসী গছৰ বৈজ্ঞানিক প্ৰমাণযোগ্য ব্যৱহাৰ মানৱ জীৱনৰ বাবে বৰ উপকাৰী। সাম্প্ৰতিক বিজ্ঞানে তুলসী গছক উপকাৰী উদ্ভিদ বুলি স্বীকৃতি প্ৰদান কৰা বহু আগতেই কৃষিজীৱী লোকে উপকাৰী বুলি গণ্য কৰি আধ্যাত্মিক ভক্তিৰ কোমল ৰূপে গ্ৰহণ কৰি আহিছিল। সেয়েহে তুলসী তলত চাকি জ্বলাই আন্তৰিকতাৰে কামনা কৰে অকাল মৃত্যু হৰণং সৰ্বব্যাধি বিনাশনম। এই ঔষধি গুণসম্পন্ন তুলসী জোপাৰ বৈজ্ঞানিক নাম হ'ল অচিমাম চেণ্টাম। ই লেবিয়েলি গোত্ৰৰ অন্তৰ্ভুক্ত। বিশ্ব স্বাস্থ্য সংস্থাই তুলসী গছক কাহ আৰু চৰ্দিত উত্তম ঔষধি হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে। তুলসীৰ সৈতে অনেক পৌৰাণিক কাহিনী জড়িত হৈ আছে। আয়ুৰ্বেদত আছে তুলসী জ্বৰ আছে সেই ঠাইত মহ মাখি আদি থাকিব নোৱাৰে। সেয়ে হয়তো তুলসী গছক এতিয়াও বন্তি জ্বলাই সন্মান যচা হয়। আনহাতে অসমীয়া ৰাইজে তুলসীক লখিমী হিচাপে গণ্য কৰে। এই লখিমী দেৱী সন্তুষ্ট হ'লেই সকলো দুৰ্দশাৰ পৰা গৃহস্থই পৰিত্ৰাণ পায় বুলি গঞাই বিশ্বাস কৰে। কাতি মাহ হিন্দু দৰ্শন মতে পবিত্ৰ মাহ। আহাৰ, শাওণ, ভাদ আৰু কাতি মাহত হৰি শয়ন অৱস্থাত থাকে। এই পবিত্ৰ দিনটোতে হৰি বা ভগৱান সাৰ পায় আৰু অন্য দেৱ দেৱীও মানৱৰ পৰা নৈবেদ্য গ্ৰহণ কৰিবলৈ পৃথিৱীলৈ নামি আহে। সেয়েহে এই কাতি বিহুৰ দিনাৰ পৰাই ধৰ্মীয় চিন্তা চৰ্চা, ধৰ্মশাস্ত্ৰ পাঠ আৰু ঈশ্বৰৰ চিন্তাত মগ্ন হয়। এই কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায়। গঞাৰ বিশ্বাস এনে কৰি মনৰ আশা পূৰ্ণ হয়। এই কাৰণতে নানা শাস্ত্ৰ অধ্যয়ন কৰি পুণ্য অৰ্জনত খেতিয়কসকল ব্ৰতী হয় আৰু পাপ নাশৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। বিহুৰ দিনা অসমীয়া ৰাইজ উপবাস থাকে। ভাত খালে স্বাৰ্থপৰ আপোন পিতিয়া বুলি আখ্যা দিয়া হয়। দৰিদ্ৰজনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি সেইদিনা অধ্যৱন্ত অসমীয়া লোকে আহাৰ গ্ৰহণ নকৰে আৰু সেইদিনা ভাত খাব নাপায় বুলি এক জনবিশ্বাস আজিও প্ৰচলিত হৈ আছে। মুঠতে কাতি বিহুক কেন্দ্ৰ কৰি আমাৰ সমাজত যিমানবোৰ পৰম্পৰা প্ৰচলিত হৈ আছে সকলোতে যুক্তিনিষ্ঠতা নিহিত হৈ আছে। কাতি উদং ভৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় কৰি তোলে। ফলত মানসিক অৱস্থাও মানুহৰ ভাল নাথাকে। খং ৰাগে আমনি কৰে, অৰ্থনৈতিক কৰ্মৰ প্ৰতি ইচ্ছা হয়। সেয়ে হয়তো কোনোবা অতীততে মানুহৰ মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ সৈতে এনে ধৰ্মীয় নীতি নিয়মবোৰ সমাজ ব্যৱস্থালৈ আহিল। শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষকে যিদৰে কৰি আহিছে সেয়াই হ'ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ। খঙাল আৰু অভাৱ অনাটনৰ দিনত এই বিহু উদযাপিত হ'লেও ইয়াৰ প্ৰাসংগিকতা এৰাই মানি চলিব নোৱাৰি। অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ তাৎপৰ্য আন বিহুতকৈ কোনো গুণে কম নহয়।
জাতীয় জীৱনত কাতি বিহুৰ পৰম্পৰাই অসমীয়া সমাজখনৰ পৰিচয় দাঙি ধৰিছে। ঠাইভেদে এই বিহুৰ সৈতে ভিন ভিন লোকাচাৰ জড়িত হৈ আছে, যি আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰি তুলিছে। আজিৰ মোৰ এই টকা বিভিন্ন সমৃদ্ধ লেখকৰ লেখনিৰ পৰা সংগ্ৰহ কৰা হৈছে। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব।